নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে নিউজ হেল্থ প্লাছ আৰু মই উপস্থিত আছোঁ গুৱাহাটী প্ৰেছ ক্লাবত। আৰু আজি ইয়াতে জনপ্ৰিয় লেখক শ্ৰীযুত অশোক কুমাৰ নাথৰ এখনি ৰস-ৰচনাৰ গ্ৰন্থ ইয়াতে উন্মোচন কৰা হ'ল। আৰু ইয়াতে কেইবাগৰাকীও বিশিষ্ট লেখক, বিশিষ্ট কাৰ্টুনিষ্ট, কেইবাগৰাকীও অতিথি ইয়াতে উপস্থিত থাকিলে। আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট কাৰ্টুনিষ্ট শ্ৰীযুত নিতুপৰ্ণ ৰাজবংশী ডাঙৰীয়া। গতিকে অশোক কুমাৰ নাথৰ দাদা যিখন আজি ভূতৰ ফেচবুক একাউণ্ট, এই গ্ৰন্থখনি উন্মোচন কৰা হ'ল। আৰু আপুনি খুব সুন্দৰকৈ সজাইছে বেটুপাতটি। গতিকে কিতাপখন দেখিবলৈ আচলতে গ্ৰন্থখন খুব মনোমোহা হৈছে। বেটুপাতটো ভিতৰতো ৰস পামেই, সেয়া আমি নিশ্চিত। গতিকে আপুনি উপস্থিত থাকিলে আমাৰ ময়ূৰ বৰা ছাৰ, অঞ্জনজ্যোতি চৌধুৰী ছাৰ, অৰূপ কুমাৰ নাথ, আপুনি। গতিকে ছাৰ কওকচোন, আৰু প্ৰকাশক ডাঙৰীয়াও আছিলে, কেনেকুৱা লাগিলে বা আপুনি কি বাৰ্তা পঠিয়াব এই গ্ৰন্থ উন্মোচনীৰ জৰিয়তে? প্ৰথম কথাটো হ'ল যুৱ প্ৰজন্মৰ মাজত এনেকৈ ৰস ৰচনা বা ব্যংগ চৰ্চা লৈ পেলাই যিটো আমাৰ এটা আৱহাৱা হ'ব লাগিছিলে, সেই ধৰণৰ আৱহাৱাটো খুব কম। কিন্তু তাৰ মাজত অশোক কুমাৰ নাথে এটা খুব সাহসিকতাৰে বা খুব উদ্যমেৰে তেওঁ ৰস ৰচনাৰ চৰ্চা এটা চলাই আছে আজি বিগত কেইবাবছৰ ধৰি। আৰু ইতিমধ্যে তেওঁৰ আজি গম পালোঁ যে তেওঁৰ কেইবাখনো ইতিমধ্যে 6খন গ্ৰন্থ তেওঁৰ প্ৰকাশ পাইছে। আৰু মই নিজেই তেওঁৰ 3খন ৰস ৰচনাৰ গ্ৰন্থত, হাততে মুঠ 7খন, আৰু মই নিজে 3খন তেওঁৰ ৰস ৰচনাৰ গ্ৰন্থত মই প্ৰচ্ছদ আঁকি দিছোঁ। মই নিজে খুব ভাল পাইছোঁ, কাৰণ মই নিজে তেনেকুৱা এটা শিল্পৰ লগত জড়িত, যিহেতু মই ব্যংগচিত্ৰৰ লগত জড়িত। আৰু তেওঁৰ যিহেতু কিতাপসমূহত মই মানে 3খন কিতাপত মই প্ৰচ্ছদ আঁকিছোঁ, আৰু সেই প্ৰচ্ছদ আঁকোতে তেওঁৰ যিখিনি ৰস ৰচনা মই পঢ়িবলৈ পাইছোঁ, আৰু তেওঁৰ সেই ৰস ৰচনাসমূহৰ মাজত যেতিয়া সোমাই গৈছোঁ, দেখিছোঁ যে তেওঁ যিখিনি কষ্ট কৰিব পাৰে। কাৰণ ব্যংগ চৰ্চা কৰাটো খুব কঠিন কাম। আৰু সাধাৰণতে কি হয়, ব্যংগ চৰ্চা কৰিবলৈ হ'লে এটা সাহস লাগে, আৰু এটা দৃঢ় দৃষ্টি লাগে, আৰু মানুহৰ মাজত কি ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থাকে, আৰু মানুহক তেওঁ কি ধৰণে ব্যংগৰ মাজেৰে তেওঁ কি ধৰণে এটা সামাজিক বা ৰাজনৈতিক বাৰ্তা তেওঁ দিব, সেই কথাবিলাক তেওঁ পুংখানুপুংখভাৱে বিচাৰ বিশ্লেষণ কৰি তেওঁৰ নিজৰ দৃষ্টিখিনি তেওঁ উপস্থাপন কৰিব লাগে। গতিকে সেই উপস্থাপন কৰোঁতে তেওঁ মানুহক হহুৱাবও লাগিব, আৰু মানুহক চিন্তাৰ দুৱাৰখিনিও খুলি দিব লাগিব। গতিকে সেই এটা চিত্তাকৰ্ষক যিটো এটা কাৰবাৰ, সেই কাৰবাৰটো অশোক কুমাৰ নাথে খুব সাহসিকতাৰে তেওঁ মানে চেষ্টা এটা চলাই আছে। আমি যদি চাওঁ যে কৃপা বৰবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ পাছত এনেকৈ অসমত বহুকেইজন প্ৰসিদ্ধ লেখক বা বহুকেইজন সাহিত্যিকে তেওঁলোকে চৰ্চা চলাই আহিছিলে। কিন্তু এটা কি হয়, সময়ৰ সোঁতত আমাৰ মাজত সেই চৰ্চাকাৰীৰ সংখ্যাটো কেতিয়াবা কমি যায়। যেনেকৈ নৈৰ সোঁত কেতিয়াবা আমি দেখা পাওঁ যে মানে কমি যায়, ঠিক তেনেকুৱা অসমতো তেনেকুৱা এটা অৱস্থা এটা সৃষ্টি হৈছে। বৰ্তমান সময়ত যদি চাওঁ যে ব্যংগ চৰ্চাকাৰী বা ব্যংগ লেখকৰ সংখ্যা খুবেই কম। আৰু তাৰ মাজত আমাৰ যুৱ প্ৰজন্মৰ মাজৰ পৰা অশোক কুমাৰ নাথে এই ধৰণে নিৰৱচ্ছিন্নভাৱে ব্যংগ চৰ্চাৰ কাৰণে ওলাই আহিছে। আৰু তাৰ মাজত আজি তেওঁৰ ৰস ৰচনাৰ নিৰ্বাচিত এখন সংকলন আমি লাভ কৰিছোঁ, ভূতৰ ফেচবুক একাউণ্ট। মই দেখিছোঁ যে তেওঁ কেইবাখনো ৰস ৰচনা ইয়াত সন্নিৱিষ্ট হৈছে। পাঞ্চজন্য বুকছে বৰ আটোমটোকাৰীকৈ গ্ৰন্থখন প্ৰকাশ কৰিছে। আৰু মই নিজে, মোৰ ভাল লাগিছে যে তেওঁ মোক নিৰ্বাচন কৰিছে তেওঁৰ কিতাপখনত মানে প্ৰচ্ছদৰ কাৰ্টুন আঁকি দিবলৈ, প্ৰচ্ছদ সজাবলৈ। গতিকে মোৰ ভাল লাগিছে। আৰু আজি এনেকৈ মই সাধাৰণতে সভা সমিতিত থকা মানুহ মই নহওঁ, কিন্তু তেওঁ মোক সৰভোগৰ পৰা মাতি আনি ইয়াত এনেকৈ সন্মান যাচিছে, আৰু মোক দুআষাৰ ক'বলৈও তেওঁ মানে অনুৰোধ জনাইছে। তো গতিকে আজি এই অনুষ্ঠানটোত উপস্থিত থাকি ভাল লাগিছে। আৰু মই পঢ়ুৱৈ সমাজক আহ্বান জনাওঁ যে আজিৰ তাৰিখত আমি হাঁহিবলৈ পাহৰিছোঁ, আৰু তাতকৈ ডাঙৰ কথা আমি নিজক লৈ হাঁহিবলৈ পাহৰিছোঁ। গতিকে ফেচবুক একাউণ্ট, ভূতৰ ফেচবুক একাউণ্ট তেওঁলোকে সংগ্ৰহ কৰক, ভিতৰত কিনো আছে সেইখিনি পঢ়ি উঠি তেওঁলোকে হাঁহক, আৰু হাঁহি নিজক তেওঁলোকে সমৃদ্ধ কৰক, আৰু নিজেও যাতে নিজক লৈ আমি হাঁহিব পাৰোঁ। আৰু হাঁহিয়ে আমাক বহুতখিনি ইয়াত উপস্থিত ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী ছাৰ বা ময়ূৰ বৰা ডাঙৰীয়া, তেওঁলোকে কৈছে যে হাঁহিয়ে আমাক কি ধৰণে শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক সমৃদ্ধ কৰে। ডক্টৰ অৰূপ কুমাৰ নাথ, তেখেত এজন চিকিৎসক, তেখেতেও ক'লে যে বিজ্ঞানসন্মতভাৱে হাঁহিৰ উপযোগিতাটো কিমান। গতিকে সেই কথাবিলাক আমি চালি জাৰি চাই, গতিকে ফেচবুক একাউণ্টখন তেওঁলোকে সংগ্ৰহ কৰক। অকল মনোৰঞ্জনৰ বাবে নহয়, সামাজিক বাৰ্তানো কি আছে সেইখিনি যাতে তেওঁলোকে গ্ৰহণ কৰিব পাৰে। থেংক ইউ ছ' মাছ।